আমি সৰুৰ পৰাই এটা কথা শুনি ডাঙৰ হৈছো, ভালকৈ পঢ়া শুনা কৰা, এটা ভাল চাকৰি লোৱা আৰু কঠিন পৰিশ্ৰম কৰা। কিন্তু আপুনি কেতিয়াবা গভীৰভাৱে ভাবি চাইছেনে? দিনটোত 14 ঘণ্টা ৰ'দ বৰষুণ কাটি শাৰীৰিক পৰিশ্ৰম কৰা এজন শ্ৰমিক বা দিনে ৰাতি খাটি থকা এজন সাধাৰণ চাকৰিয়ালতকৈ এচি কোঠাত বহি থকা এজন শান্ত ব্যৱসায়ী বা বিনিয়োগকাৰী কিয় হাজাৰ গুণ বেছি ধনী? কাৰণটো অতি সৰল। সাধাৰণ মানুহৰ গোটেই জীৱন কেৱল টকা উপাৰ্জন কৰিবলৈ কঠিন পৰিশ্ৰম কৰে, কিন্তু ধনী মানুহে জানে কেনেকৈ নিজৰ লাভ কৰা টকাখিনি দাহ বনাই কামত লগাব লাগে। ধনী হোৱাটো কোনো অলৌকিক ভাগ্যৰ খেল নহয়, ই এক নিৰ্দিষ্ট আৰ্থিক বিজ্ঞান। এই বিশেষ মানসিকতা আপুনি যিমান দিনলৈকে কেৱল নিজৰ শাৰীৰিক শক্তি আৰু সময় বিক্ৰী কৰি টকা উপাৰ্জন কৰিব, সিমান দিনলৈকে আপুনি কেতিয়াও প্ৰকৃত ধনী হ'ব নোৱাৰে। এই ভিডিঅ'ত আমি ধনী লোকৰ সেই গোপন ৰহস্য বা নিয়মসমূহ আলোচনা কৰিম, যাৰ সহায়ত তেওঁলোকে দিনে ৰাতিয়ে নিজৰ সম্পত্তি বৃদ্ধি কৰি থাকে। ধনী আৰু দৰিদ্ৰৰ মাজত আটাইতকৈ ডাঙৰ পাৰ্থক্যটো লুকাই আছে তেওঁলোকৰ খৰচ কৰা পদ্ধতি। বিখ্যাত বিত্তীয় লেখক ৰবাৰ্ট কিয়োছাকিয়ে তেওঁৰ ৰিচ ডেড পুৱাৰ ডেড কিতাপখনত কৈছিল যে আপুনি যদি ধনী হ'ব বিচাৰে তেন্তে আপুনি এছেট আৰু লেবিলিটিৰ পাৰ্থক্য ফালি বুজিব লাগিব। লেবিলিটি হ'ল এনে কিছুমান বস্তু যিয়ে ক্ৰয় কৰাৰ পিছৰ পৰা আপোনাৰ পকেটৰ পৰা ধাৰাবাহিকভাৱে টকা উলিয়াই লৈ যায়, যেনে EMI লোৱা বিলাসী গাড়ী, অতিৰিক্ত দামী ফোন বা ক্ৰেডিট কাৰ্ডৰ ঋণ। এছেট হ'ল এনে কিছুমান বিনিয়োগ যিয়ে আপুনি কাম নকৰি শুই থাকিলেও আপোনাৰ পকেটলৈ টকা লৈ আহে, যেনে ৰিয়েল এষ্টেট, শ্বেয়াৰ বজাৰৰ ভাল বিনিয়োগ বা কোনো চলি থকা ব্যৱসায়। ধনী মানুহৰ হাতলৈ পইচা অহাতকৈয়ে প্ৰথমে নতুন নতুন এছেট কিনে। সেই এছেটৰ পৰা যি লাভ বা কেছ ফ্ল' আহে তাৰ প্ৰতিটো পইচা তেওঁলোকে পুনৰ নতুন এছেট কিনিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ পৰিৱৰ্তে মধ্যবিত্ত বা সাধাৰণ মানুহে উপাৰ্জন কৰা বৃদ্ধি পোৱাৰ লগে লগে প্ৰথমে নিজৰ লাইফষ্টাইল বঢ়াবলৈ লেবিলিটি ক্ৰয় কৰে। ইয়াক বিত্তীয় ভাষাত কোৱা হয় লেবিলিটি ইনফ্লেশ্যন। ইয়াৰ ফলতেই তেওঁলোকে কেতিয়াবা সঞ্চয় কৰিব নোৱাৰে। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানী আলবাৰ্ট আইনষ্টাইনে চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ডিংক পৃথিৱীৰ অষ্টমটো আচৰিত বস্তু বুলি অভিহিত কৰিছিল। তেওঁ কৈছিল, যিয়ে ইয়াক বুজি পায় তেওঁ উপাৰ্জন কৰে আৰু যিয়ে নুবুজে তেওঁ ইয়াৰ মূল্য ভৰিবলগীয়া হয়। ধনী মানুহে জানে যে টকা ৰাতিটোৰ ভিতৰতে দুগুণ নহয়, থৈ সময় দিলে ই এক বিশাল বিত্তীয় বটবৃক্ষত পৰিণত হ'ব পাৰে। 20 বছৰৰ পিছত ব্যক্তিৰ হাতত থকা ধনৰ মূল্য মুদ্ৰাস্ফীতি বা বজাৰৰ দৰ বৃদ্ধিৰ বাবে কমি যায়। কিন্তু ব্যক্তি বীৰ সেই একেই মাহিলী 5,000 টকা কম্পাউণ্ডৰ যাদুত 20 বছৰত প্ৰায় 75 লাখ টকাৰ পৰা 1 কোটি টকালৈ বৃদ্ধি পাব পাৰে। ধনী মানুহে এই সময়ৰ শক্তিক ব্যৱহাৰ কৰে। তেওঁলোকে সৰু সৰু লাভতে ধৈৰ্য হেৰুৱাই বিনিয়োগ তুলি নলয়, বৰঞ্চ নিজৰ লাভৰ ধনখিনিকো পুনৰ বিনিয়োগ হ'বলৈ বছৰ বছৰ ধৰি এৰি দিয়ে। ধনী লোকসকলে কেৱল কাম কৰি পোৱা টকা বা মজুৰিৰ ওপৰত নিৰ্ভৰ নকৰে। তেওঁলোকে নিজৰ টকা বৃদ্ধি কৰিবলৈ মূলতঃ ধন খৰচ কৰি সম্পত্তি বা এছেট ক্ৰয় কৰে আৰু সেইবোৰ দীৰ্ঘদিন ধৰি বৃদ্ধি হ'বলৈ সময় দিয়ে, যাৰ ফলত টকা তেওঁলোকৰ বাবে কাম কৰে। টকা বঢ়োৱাৰ মূল উপায়সমূহ: সম্পত্তি ক্ৰয় কৰক। তেওঁলোকৰ ষ্টক, ব্যৱসায় বা ডাঙৰ কোম্পানীত অংশীদাৰিত্ব আৰু ফ্লাইট বা মাটিৰ দৰে সম্পত্তিত বিনিয়োগ কৰে, যিবোৰ মূল্য সময়ৰ লগে লগে বৃদ্ধি হয়। একাধিক উপাৰ্জন পথ তৈয়াৰী কৰা। কেৱল এটা উৎসৰ ওপৰত নিৰ্ভৰ নকৰি তেওঁলোকে বিভিন্ন ব্যৱসায় আৰু বিনিয়োগৰ জৰিয়তে উপাৰ্জনৰ নতুন পথ মুকলি ৰাখে। এভইডিং লাইফষ্টাইল ইনফ্লেশ্যন। আয় বাঢ়িলেও তেওঁলোকে নিজৰ খৰচ অস্বাভাৱিকভাৱে বঢ়াই নিদিয়ে, বৰঞ্চ অতিৰিক্ত ধন পুনৰ বিনিয়োগ কৰে। দীৰ্ঘম্যাদী পৰিকল্পনা। তেওঁলোকে খন্তেকীয়া লাভৰ কথা নাভাবি কেইবা বছৰ ধৰি ধাৰাবাহিকভাৱে লাভালাভ বা কম্পাউণ্ড ইণ্টাৰেষ্টৰ যি পৃথিৱীৰ এজন গড় কোটিপতিৰ কমকৈও 7টা পৃথক উপাৰ্জন উৎস থাকে। তেওঁলোকে কেতিয়াও নিজৰ পৰিয়াল পোহপালন দিবলৈ কেৱল এটা একাউণ্ট বা এটা চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰে।
প্ৰথম আৰ্নড ইনকাম, যিটো তেওঁলোকৰ প্ৰধান কাম বা ব্যৱসায়ৰ পৰা আহে। দ্বিতীয় ডিভিডেণ্ড ইনকাম, ডাঙৰ কোম্পানীৰ শ্বেয়াৰৰ পৰা লাভ কৰা অংশ। তৃতীয় ৰিয়েলটি ইনকাম, ৰেণ্টেল ইনকাম, ক্ৰয় কৰাৰ বাণিজ্যিক বা আৱাসিক সম্পত্তিৰ পৰা অহা ভাড়া। চতুৰ্থ ছফ্টৱেৰ, কোনো কিতাপ ছফ্টৱেৰ বা সৃষ্টিশীল কামৰ পেণ্টৰ পৰা অহা নিয়মীয়া টকা। বিশ্বৰ অন্যতম চহকী বিনিয়োগকাৰী ৱাৰেন বাফেটে এটা বিখ্যাত কথা কৈছিল যে যদি আপুনি শুই থকা অৱস্থাতো কেনেকৈ উপাৰ্জন কৰিব লাগে তাৰ উপায় বিচাৰি উলিয়াব নোৱাৰে, তেন্তে আপুনি মৃত্যুৰ দিনলৈকে কাম কৰিবলৈ বাধ্য। ধনী মানুহে এনেকুৱা একোটা ছিষ্টেম বা নেটৱৰ্ক গঢ়ি তোলে যিয়ে তেওঁলোকৰ শাৰীৰিক উপস্থিতি অবিহনেও ধাৰাবাহিকভাৱে টকা উৎপাদন কৰি থাকে। একে সময়তে তেওঁলোকে টেক্স বা কৰ ৰেহাই আইনী নিয়মসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব জানে। মানসিকতাৰ পৰিৱৰ্তন আৰু আৰ্থিক স্বাধীনতা। মনত ৰাখিব, টকা থকাটোৱে ধনী হোৱা নুবুজায়। প্ৰকৃত ধনী হোৱাটো এটা মানসিকতাহে। বহু মানুহে লটাৰীত কোটি টকা জিকিও বিত্তীয় জ্ঞান নথকাৰ বাবে কেইবাবছৰমান পিছত আকৌ দুখীয়া হৈ পৰে। গতিকে যদি আপুনি এই ফাণ্ডৰ পৰা ওলাই আহিব বিচাৰে, তেন্তে আজিৰ পৰা বিত্তীয় শিক্ষা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰক। অজুহাত দিয়া বন্ধ কৰক। মোৰ হাতত এতিয়া ডাঙৰ মূলধন নাই, মই সৰু চাকৰি কৰোঁ। এইবোৰ কেৱল মনৰ ভয়। আপুনি মাহিলী 500 বা 1000 টকা হ'লেও বিনিয়োগৰ যাত্ৰা কৰিব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ অভ্যাস, আপোনাৰ বৰ্তমানৰ আৰ্থিক পৰিস্থিতি যিয়েই নহওক কিয়, আজি আপুনি লোৱা এটা সঠিক সিদ্ধান্ত আৰু অনুশাসিত বিত্তীয় সিদ্ধান্তই আপোনাৰ আগন্তুক প্ৰজন্মৰ ভাগ্য চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে। উঠি থিয় হওক, নিজৰ উপাৰ্জনৰ এটা অংশ ভৱিষ্যতৰ এছেট গঢ়াত ব্যৱহাৰ কৰক, যে নিজৰ টকাক দাস বনোৱাত আৰু প্ৰকৃত আৰ্থিক স্বাধীনতাৰ ফাইনেন্সিয়েল ফ্ৰীডম দিশে খোজ পেলাওক। ধন্যবাদ।